ধুনীয়া এসাজ পোছাকৰ আঁৰত নগ্ন সকলো, নগ্ন মন, নগ্ন ভাৱনাবোৰ। ঠিক যেন মৃতলোকৰ লাও খোলাৰে পৰিপূৰ্ণ বাহিৰৰ পৰা লিপি থোৱা ধুনীয়া মৈদামবোৰ। ধাৰ্মিকতাৰ মুখা পিন্ধি মেৰৰ বেশত দেখোন বহু আছে হিংস্ৰ ৰাং কুকুৰ। কৃত্ৰিম আৱৰণৰ আঁৰত বিচাৰি ফুৰো মানুহৰ সঁচা অনুভূতিবোৰ। এখন প্ৰতিযোগিতা, সমাজত এটা সুকীয়া পদবীৰ বাবে। মানুহৰ মৰম ভাল পোৱানো কাক নালাগে, সেইবুলি বিনা স্বীকৃতি পাবৰ বাবে নিজৰ চৰিত্ৰটোকো বাৰু কিয় বেচে? হৃদয়খন পৰিষ্কাৰ হ'লে মৰমবোৰ দেখোন নিজে নিজে আহে। মানুহৰ মাজত অভাৱ ঘটিছে, দয়াৰ অভাৱ, ন্যায় বিচাৰৰ অভাৱ, বিশ্বাসৰ অভাৱ, প্ৰেমৰ অভাৱ। অস্থায়ী এই জীৱনটোত মই আৰু মোৰ এই শব্দ দুটাই মানুহবোৰক যেন মানুহৰ পৰা আঁতৰাই নিছে। একেটা শৰীৰৰ অংগবোৰে ইটোৱে সিটোৰ বিষ জানো অনুভৱ কৰিব নোৱাৰে? একেই মানুহ আমি, এক ঈশ্বৰৰ সন্তান। অনুভৱ কৰিব জানিলে ইজনে সিজনৰ সুখ দুখৰ সমভাগী হ'ব পাৰে।